So hello everyone, welcome back to my new episode 9 vlogs লগত আজি আপোনালোকৰ স্বাগতম থাকিল। So finally আজি মই নতুন আৰু এটা vlog বনাব গৈ আছো, হেতু হল সেকেন্ড হ্যান্ড গাড়ী। ইমান দিন যে আপোনালোকৰ লগত মই ভিডিও দেখাই আছিলো সেকেন্ড হ্যান্ড গাড়ী। তো এইটো আমাৰ আৰু এটা ষ্টক, এইটো হল লখৰা খৰুখজা ষ্টেডিয়ামৰ লগতে আছে। তো মই গোটেইখিনি ডিটেইলছ আপোনালোকৰ ডেসক্ৰিপচনত দিম আৰু স্ক্ৰিনত যোনটো দেখা পাই আছে এইটোৱে ইয়াৰে এড্ৰেছ। আৰু এতিয়া মই দেখাও কোনে লৈ আছে এইখন যোদ্ধা। এইখন গাড়ী আমাৰ দাদা এজনে নিব আহিছে, মানে গোটেইখিনি পেমেণ্ট চাগে ক্লিয়াৰ হৈছে। তো মই অলপমান দেৰিকৈ আহি পালোঁ। তো এইজন হৈ গ'ল দাদা, ৱেলকাম। এইজন দাদাই আমাৰ পৰা প্ৰথম মোৰ চেনেলৰ পৰা এইখন গাড়ী লৈ আছে, যোদ্ধা 1700। তো দাদা এইটো আপুনি চাইছে গাড়ীখন গোটেইখিনি? তো সেইদিনা মই আপোনাক একচুৱেলি নতুন গাড়ীও বুজাইছিলোঁ, হয়নে? নতুন গাড়ীয়ে বুজাইছিলোঁ। তো নতুন গাড়ী আপোনাক বুজাওঁতে মই এইটোও কৈছিলোঁ যে যদি পুৰণা গাড়ী লয় আপুনি দুদিনমান ৰখক, যেতিয়া ভাল গাড়ী আহে তেতিয়া আপোনাক খবৰ দিয়া যাব। আৰু যদি বেছি ইমাৰ্জেঞ্চি লাগে তেতিয়াহ'লে আমাৰ ইয়াৰ মাজতে যি গাড়ী আছে সেইটো বাছি ল'ব লাগিব। তো যেতিয়া নেকি আমাৰ নতুন গাড়ী আহি কি কয় এইটো মডেলটো আহিল লগে লগে গাড়ীখন আপুনিতো লৈ আছে, কিমান কি দাম ধৰছে আৰু কেনেকুৱা কণ্ডিশ্যন? গাড়ীখনৰ দাম 5.5 লাখ। 5.5 লাখ টকা ধৰছে। কোনে ডিল কৰিছে ইয়াতে? আমাৰ ইয়াতে হেমেন আছে, সুশান্ত আছে। কোনে? সুশান্ত ন? সুশান্ত অলপ আহা। তো সুশান্ত আমাৰ লগতে আছে। এয়া ৱেলকাম থাকিল দে মোৰ চেনেলত। আৰু ধৰা বহুত মানুহে চায়, ঠিক আছে, আৰু চবে মানে কমত বিচাৰে, ইজিলি বিচাৰে। তো সেইটো কাৰণে এইটো মই কৰি আছোঁ যে চবৰ ঘৰে ঘৰে যাতে গৈ পায়, মানে গম পায় যে ক'ত কি আছে, কিমান কমত পায়। তো আজি তুমি এইটো গাড়ী মানে কিমান দিন আগত আহিছিলে? এইটো এসপ্তাহ হৈছে। এসপ্তাহ ন? এসপ্তাহ পিছত মানে তুমি গাড়ীটো মানে দাদাক দি দিলা, মানে ডেলিভাৰী হোৱা নাই এতিয়ালৈকে? প্ৰচেছ হৈ গৈছে চব? হৈ গৈছে। ফাইনেন্সত ল'লে না কি কেছত লৈছে? ফাইনেন্সত লৈছে না? কি ফাইনেন্স কৰি দিলা? আৰু আপোনাৰ ইন্দুষ্টাৰ ফাইনেন্স মানে ৰিফাইনেন্স কৰে ন? ফাইনেন্স কৰিছে। ঠিকে আছে দাদা, কংগ্ৰেচুলেশ্যন দে। পেমেণ্ট চব দিয়া হৈছে ন? ঠিক আছে, হৈছে, এতিয়া হৈ যাব আৰু অকণমান বাকী আছে। একবাৰ আমি দাদাৰ লগত গাড়ীটো চাওঁ আৰু আপোনালোকেও চাওক যে 5.5 লাখ টকাৰ যে গাড়ীখন যে লৈছে, 5.5 লাখ টকাৰ যে গাড়ী লৈছে। দাদা আহক মোৰ লগত। তো কিমান দিন আগৰ পৰা মোৰ চেনেলটো চাই আছিলোঁ কওকচোন একবাৰ? আপোনাৰ চেনেলটো মোৰ 6 মাহ হৈ গ'ল। 6 মাহ ন? 6 মাহ। তো 6 মাহ আগৰ পৰা চাই মানে লাষ্ট কি কয় এতিয়া আপুনি নিজৰ পচন্দৰ গাড়ীটো পাইছে? হয়, পাইছোঁ। ঠিক আছে দাদা, এইটোৰ কাৰণে মোক এটা ভাল লাগিল যে কিবা এটাতো হেল্প হৈছে মোৰ চেনেলেদি। হয়, ঠিক আছে, বহুত হেল্প পাইছোঁ আপোনাৰ চেনেলৰ পৰা। চাই লওক এনেকুৱা ধৰণৰ আপোনালোকে গাড়ী পাব। যেতিয়া যদি আপোনালোকে ল'ম বুলি ভাবিছে তো ইয়াতে মই সুশান্তৰ নাম্বাৰ যোনটো ফ্লাছ কৰি আছে, যোনটো নাম্বাৰ ফ্লাছ কৰি আছে সেইটো সুশান্তৰ নাম্বাৰ। দাদা চলাই চাইছে না গাড়ীখন? টেষ্ট ড্ৰাইভ দিছে? টেষ্ট ড্ৰাইভ দিছে দাদাই অলৰেডি। তো দাদাৰ গাড়ীখন মই যি দেখা পালোঁ ভালে কণ্ডিশ্যনৰ, 5.5 লাখ টকাত। আজি যদি পাৰা যায়, আজিৰ ডেটত যদি কোনোবাই যদি নতুন গাড়ী ল'ব যায়, এইখন গাড়ী 10 লাখ টকা পৰে। 10 লাখ, সেইটোতো 1700 কেজিয়ে লোড কেপাচিটি হ'ব। আৰু 2 টনৰ গাড়ী যদি ল'ব যায় নতুন গাড়ী 10,47,000। তো যদি আপোনালোকে যদি ভাবে যে কম বাজেটত লাগে তেতিয়াহ'লে ছেকেণ্ড হেণ্ড গাড়ীও বেয়া নহয়। যদি পচন্দ কৰি মানে নিজে টেষ্ট ড্ৰাইভ কৰি ইঞ্জিন কি আছে যদি আগে পিছে গাড়ী চাড়ী চলাইছে তেতিয়াহ'লে ভাল কণ্ডিশ্যনৰে পাব। তো সুশান্ত আহা অলপ। তো এয়া আমাৰ মাজত সুশান্ত। এতিয়া আমি যিহেতু দাদাৰ গাড়ী চালোঁ, ঠিক আছে, তো আৰু যাতে হাজাৰ মানুহে চাব পাৰে সেইটো আমি কি পাম, মানে আৰু গাড়ী কিবা চাব পাৰিম না ইয়াতে? আছে ন? কিমানটামান গাড়ী ষ্টকত আছে তোমাৰ এতিয়া বৰ্তমান? এইটো ষ্টকত আমাৰতো সেইটো ষ্টকত আছেই, আপোনালোকে জানেই সেইটো ষ্টকতে আছে। আৰু সৰু হয়, মোটামুটি এটা 20-25খন আছে ন? কি মডেল পাই যাব ইয়াতে? 2022 ইনটা V30 পাব। হয়। আৰু 2022 AC গ'ল্ড। হয়। আৰু জিতটো এইচব পায় ন? যিটো পাব বৰ্তমান ষ্টকত নাই ন? এনে আহে গৈ থাকে। তিনিটা V10 আছে, V30 আছে, V10 V30 আছে। AC গ'ল্ড আছে। ব'লা আমি একবাৰ চাই আহোঁ। তো এতিয়া ষ্টকৰ ফালে যাওঁ মই সুশান্তৰ লগত। তো ইয়াতে বহুত কেইজন দাদা আহিছে। দাদা ৱেলকাম থাকিল দে, আপোনালোকে আহিছে দাদাৰ লগত। দাদা ৱেলকাম, থেংক ইউ। চাব মোৰ ভিডিঅ'বোৰ, পাৰে যদি শ্বেয়াৰ কৰিব দিয়ক। অলপ আমি ষ্টক চাই আহোঁ। সুশান্ত তুমি আগত যোৱা। এতিয়া যিহেতু সুশান্ত নিয়োগ ন? সুশান্ত নিয়োগ
যোনটো নাম্বাৰ আপোনালোকে দেখা পাই আছে সুশান্তই এইটো সুশান্তৰে নাম্বাৰ হয় তো আৰু যোনটো এড্ৰেছ দেখা পালে তাৰ তলত সেইটো সুশান্তৰে ইয়াৰ যোনটো ষ্টক ইয়াতে থাকে এইটো ষ্টকত কি থাকে মানে এইটো এড্ৰেছত যদি আহে আপোনালোকে লোকেশ্যনত মাৰিলেও পাই যাব আৰু এইটো নাম্বাৰত ফোন কৰি আহিলে বেছি বেটাৰ হ'ব কি কোৱা সুশান্ত হয়নে হয় 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 তো এতিয়া সুশান্ত আমি ফাৰ্ষ্ট ইণ্ট্ৰা চাওঁ তোমাৰ ইয়াতে ইণ্ট্ৰা কিমান বছৰ বুলি ক'লা তুমি হয় হয় ফাইনেন্স চাইনেন্স কেনেকুৱা হৈ যাব ধৰা যদি বেছি দূৰৰ পাৰ্টি হয় সেই চবত এতিয়া ধৰা আমি ফাইনেন্স হৈ যাব বুলি কওঁ ঠিক আছে কিন্তু দূৰৰ পাৰ্টি হ'লে কৰিব নোৱাৰি কিছুমান হয় 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 ৰিটাৰ্ণ দিয়া হ'ব ন হয় ঠিক আছে তো ইণ্ট্ৰা V30 যদি কমৰ ভিতৰত কিমান ক'লা 540 2022 মানে এইটো V30 যদি এইটো BS6 পৰে এইটো BS6 এতিয়াতো BS6 ফেজটো আহিছে তো কোনো কথা নাই আপোনালোকে চাওক ভিতৰৰ ইণ্টেৰিয়েল চাওক কোনো চেঞ্জ নাই চেঞ্জ একো নাই মই নিজে নতুন গাড়ী ডিল কৰোঁ তো নতুন গাড়ী ডিল হিচাপে মই নিজে এইটো গাড়ীও চাইছিলোঁ তো চেঞ্জ একো নাই খালি BS6 ফেজটো কৰিছে আগৰ যোনটো নৰ্মছ আছিলে সেইটো নৰ্মছটো চেঞ্জ হৈছে বাছ V30ত ইমান ডাঙৰ হিউজ এটা কোনো চেঞ্জ নাই এনেকুৱা তো এইটো ইয়াৰ টায়াৰ চাই লওক বডি কণ্ডিশ্যন বেছি ৱেইট থকা মালো উঠোৱা নাই চাগে এইটো সুশান্ত এইটো কিমান কিলোমিটাৰ চলিছে এইটো 69,000 ন ফাইনেন্স কৰিলে কিমান দিব লাগিব মোটামুটি হয় নেকি তো বাদ বাকী এতিয়া ডকুমেণ্টেশ্যনটো KYC আৰু এইসব বেংক ডিটেইলছ এইসব লাগে ন চেকবুকটো নাথাকিলে আৰু কিবা সুবিধা আছে লাগে ন হয় হয় এনে ধৰা তোমালোকে কি কয় যোনটো গাড়ী ছাপ'জ ধৰি লোৱা এইখনেই গাড়ী মই ল'ব বিচাৰিলোঁ ঠিক আছে এতিয়াতো এইটো গাড়ীটো বেলেগৰ নামত আছে ৰিফাইনেন্স যদি কৰিব যাওঁ RC ট্ৰান্সফাৰ নকৰাকৈ পাৰা যায় নেকি ফাইনেন্স কৰিব নে কি আপোনাৰ নামত যেতিয়া ট্ৰান্সফাৰ হ'ব তেতিয়া পেমেণ্টটো আমাৰ তাত সোমাব হয় নেকি ট্ৰান্সফাৰ হোৱাৰ পিছতে পেমেণ্ট সোমাব তাৰ আগত নহয় তেতিয়া গাড়ীখন নিব পাৰিব আপুনি আচ্ছা এই ক্ষেত্ৰত যে আমি দিলোঁ যে এই ক্ষেত্ৰত কি হৈছে মানে এই ক্ষেত্ৰতো যে তুমি ইমান সোনকালে দি দিলা না এইটো তেওঁৰ ইমাৰ্জেঞ্চি হৈছে ট্ৰান্সফাৰটো দুদিনমান লাগিব তেওঁ কৈছে দুদিনমান পিছত হ'ব গাড়ীখন নিব পাৰি আচ্ছা মানে ফাইনেন্সৰ লগত তোমালোকৰ সেইটো বুজাবুজি কৰি আচ্ছা ঠিক আছে সেইটো এটা বেটাৰ হয় আৰু আমি এতিয়া বাদ বাকী কেইটামান গাড়ী দেখাই দিওঁ আৰু ইমান দাম চাম নকওঁ যিমান লগা আছে আপোনালোকে ইয়াতে আহিব ষ্টকত চাওক দূৰৰ পৰা আপোনালোকে বহুতে কয় যে ফটো পঠাওক ফটো যে নট মেটাৰ এইটো এটা ডাঙৰ হেৰি নহয় যে ফটোটো আমি দি দিব পাৰিম কিন্তু বাৰ্গেনিং এনেকৈ কৰাটো বেয়া চোৱা এতিয়া আহা নেগচিয়েশ্যন হ'ব বাৰ্গেনিঙো কৰিব পাৰিবা ইয়াতে আহিলে যে যোনটো দাম মাতছে সেইটোৱে দাম নহয় ইয়াতে কমত পাই যাব আৰু এতিয়া চাই লওক ছোটা হাতী ইয়াতে ষ্টক আছে ঢেৰ আছে ন কিমান চনৰ হ'ব HT প্লাছো আছে আচ্ছা HT প্লাছ 22ৰ চাই লওক এইটো ধুনীয়া একদম নতুন কণ্ডিশ্যন হৈ আছে নিউ কণ্ডিশ্যন হৈ আছে চাই লওক অলপমান ধূলি চুলি আছে একো নাই চব চাফা হ'লে একদম নিউ কণ্ডিশ্যন কাৰণ ক্ৰীম কালাৰৰ গাড়ী এনেও অলপ হেৰিয়ে থাকে হয় নে নহয় সদায় পুৰণাই থাকে ঠিক আছে তো এতিয়া আমি কি চাম আৰু মেজিক এটা চাওঁ আহা এতিয়া মই লাষ্ট মেজিক দেখাওঁ আৰু বাদ বাকী গাড়ী আপোনালোকে যোনটো স্ক্ৰীণত দেখা পাইছে স্ক্ৰীণৰ চব গাড়ী আছে ফাইনেন্স কৰিলে কৰিব পাৰে পেচেঞ্জাৰ 2019 গাড়ী এইটো ৰিফাইনেন্স হয় নেকি মানে কি ইয়াৰ মাজতে হয়তো মই কিজানি ভিডিঅ'তে কৈ পাইছিলোঁ নেকি কোনোবা এজন দাদাক নহয় ৰিফাইনেন্স হয় বুলি তো সেইটো কাৰণে ভেৰি চৰি এভৰিৱান কাৰণ ৰিফাইনেন্স নকৰে এইটো কোনো ফাইনেন্সেই নকৰে পেচেঞ্জাৰ গাড়ী ৰিফাইনেন্স নকৰে কাৰণ ইয়াৰ পাৰ্মিট থাকে কিবা কিবি থাকে আৰু পেচেঞ্জাৰ বহুত চলায় গাড়ীটো দিনটো চলে সেইটো কাৰণে ফাইনেন্সে নকৰে এইটো ৰিফাইনেন্স তো চাই ল'ব পাৰে আপোনালোকে যদি লাগে কেছত ল'ব পাৰিব কিমান পৰিব সুশান্ত এখন যদি কেছত হয় আপোনাৰ 3,20,000 ন তো 3,20,000 দিলে ইয়াতে কিবা নেগচিয়েশ্যন হ'ব যেতিয়া গাড়ীখন ফিজিকেলি চাব হয় কম বেছি হৈ যাব ন ফোনত বাৰ্গেনিং কৰে বাৰ্গেনিং কৰিলেতো কম বেছিটো নহয় হয় তো এতিয়া লাষ্ট এইটো হৈ গ'ল গাইছ আৰু বেছি নেদেখাওঁ আৰু এনেকৈ ছাপোৰ্ট কৰক আপোনালোকে আৰু যদি কিবা
পাৰ্চনেলি যদি কিবা জানিব লগা আছে মোৰ লগতো কথা পাতিব পাৰে, যোনটো মোৰো স্ক্ৰীণতো নাম্বাৰ দিয়া থাকে আৰু ডেছক্ৰিপশ্যনত যাক মোৰ নাম্বাৰ দিয়া থাকে, আৰু ডেছক্ৰিপশ্যনত মই সুশান্তৰ নাম্বাৰটো তাতে দি দিম, আৰু যোনটো এড্ৰেছ ইয়াৰ গোটেইখিনি এড্ৰেছ দি দিম। হ'লেও মানে একবাৰ মই সুশান্তৰ মুখৰ পৰা শুনো, সুশান্ত ইয়াতে যদি আহিব লগা হয় মানুহ এজনে মানে কোনটো এড্ৰেছলৈকে আহিব লাগিব? গুৱাহাটী আপুনি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামটো পাৰ হৈ কিয়া শ্ব'ৰুম আছে, কিয়া শ্ব'ৰুমৰ কাষতে এটা নামঘৰ পথ আছে, নামঘৰ পথ 3 নম্বৰ গেটৰ ওচৰত, হয় ষ্টেডিয়ামৰ 3 নম্বৰ গেটৰ ওচৰত, হয়। তাতে আহিলে ইয়াতে পাই যাব। খানাপাৰাৰ পৰা যদি আহে কোনোবা, ধৰা সেই তেতিয়া আপুনি জাগিৰোড খানাপাৰাৰ সেই চাইডৰ পৰা আহিলে কিমান কিলোমিটাৰ হ'ব ইয়ালৈকে? খানাপাৰাৰ পৰা মোটামুটি 5 কিলোমিটাৰমান হ'ব। 5 কিলোমিটাৰ। আৰু যদি জালুকবাৰীৰ ফালৰ পৰা আহে এটা ডিষ্টেঞ্চো বেছি হ'ব, মোটামুটি 8-9 কিলোমিটাৰমান হৈ যাব। 8-9 কিলোমিটাৰমান হ'লে, মানে 8-9 কিলোমিটাৰৰ পৰা যদি আপোনালোকে আহে লখৰা চাৰিআলি পাৰ হৈ সৰুসজাই ষ্টেডিয়ামত আহি, যদি জালুকবাৰীৰ পৰা আহে আপুনি বাওঁহাতে পৰিব, যদি খানাপাৰাৰ পৰা আহে সোঁহাতে পৰিব ন? ঠিক আছে। তো এতিয়া আমি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট যিমান পাৰে কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰিব ছাবস্ক্ৰাইব কৰি, আৰু সেইটোৰ কাৰণে আপোনালোকে নতুন নতুন ভিডিঅ' আপডেট পাব। আৰু যদি আপোনালোকৰ কিবা জানিব লগা আছে মোৰ লগত কণ্টেক্ট কৰক, সুশান্তৰ লগত কণ্টেক্ট কৰক। ইয়াতে সুশান্তই যি গাড়ী আছে গোটেইখিনি আপোনালোকে দেখাব, আৰু ইয়াতে আহক যিমান পাৰে। ফিজিকেলি গাড়ী চাওক, ফিজিকেলি গাড়ী চালেহে আপোনালোকে গম পাব। কাৰণ চাওক, ভিডিঅ' চাই কিনে দাদা আহিছিলে, হয় না দাদা? আপুনি ভিডিঅ' চাই কিনে যে গাড়ী দেখা পাইছে, আহি কিনে আপোনাৰ সেইকেইটা গাড়ী পচন্দ হোৱা নাই, হয় না? ভিডিঅ'ত এনেও গাড়ীটো ধুনীয়া লাগে, কিন্তু এইটো গাড়ী একচুৱেলি ধুনীয়াও হয়, কিন্তু ভিডিঅ' মানে অলপমান গ্লাছিংটো বেছি হৈ যায়, ঠিক আছে? তো যেতিয়া আপুনি ফিজিকেল চাই তেতিয়া অলপমান বেয়া লাগি যায়, হয় না? তো সেইটোৱে মানে চবকে আপুনি কি ক'ব আছে, ফিজিকেলি চোৱাটো বেটাৰ হ'ব নে? বেটাৰ হ'ব ন? তাৰপিছত দাম দৰ এতিয়া, হয়, এতিয়া কিছুমানে ধৰক আপোনাৰ কি কয়, দূৰৰ পৰা দাম দৰ কৰে, ফটো দিয়ক, এইটো দাম কিমান হ'ব, সেইটো নহয়। ছেকেণ্ড হেণ্ড গাড়ী কিনিবা বিচাৰিলে আপুনি এইটো হেৰি নহয় খালি, আৰু যদি ক'ৰবাত আছে আপুনি চব জেগাতে জাজ কৰক, নিজৰ পচন্দৰটো লওক, হয় নে নহয়? ঠিক আছে, দিয়ক, ভাল লাগিল দে, এনেকৈ ছাপোৰ্ট কৰি থাকক, আৰু ভিডিঅ' চোৱা বন্ধ নকৰিব দেই। দিয়ক, দিয়ক, থেংক ইউ। আৰু গাইজ, ভিডিঅ'টো ইয়াতে খতম কৰোঁ, আপোনালোকে ভিডিঅ'টো চাব, বাই বাই।